অসমবাসীলৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। চৰকাৰ ডাঙৰ ঘোষণা। অসমত আৰম্ভ হ'ল 3টা নতুন নিয়ম। এই 3টা নতুন নিয়ম সকলোৱে জনাটো অত্যন্ত প্ৰয়োজনীয়, অন্যথা কিন্তু আপোনালোকে পৰিব পাৰে ডাঙৰ বিপদত। তো অসম চৰকাৰে নতুনকৈ কি 3টা নতুন নিয়ম আৰম্ভ কৰিবলৈ গৈ আছে যদি আপোনালোকে জানিব বিচাৰে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি চাই লওঁ যে অসম চৰকাৰে কি 3টা নতুন নিয়ম আৰম্ভ কৰিছে। আপোনালোকে কিন্তু সকলোৱে ইয়াৰ ভিতৰত থাকিব লাগিব, অন্যথা কিন্তু আপোনালোকে পৰিব পাৰে ডাঙৰ বিপদত। তো এই বিষয়ত এনেকুৱা এখন আপডেট আহি পৰিছে আমাৰ হাতত। আপডেটটোত কি লিখা আছে আপোনালোকক ষ্টেপ বাই ষ্টেপ পঢ়ি শুনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, কিয়নো স্কিপ কৰি চালে কিন্তু আপোনালোকে নিয়মকেইটাৰ বিষয়ে নাজানিব। তো ইয়াতে লিখা আছে অসমবাসীৰ বাবে 3টা ডাঙৰ খবৰ। সকলোৱে এই 3টা কথা জনাটো অতিকে গুৰুত্বপূৰ্ণ, নহ'লে হ'ব পাৰে ডাঙৰ বিপদ। নতুন নিয়ম 3টা এতিয়া আপোনালোকক জনাই আছো। নতুন নিয়ম 3টাৰ ভিতৰত প্ৰথম নিয়মটো হ'ল অৰুণোদয় আঁচনিলৈ। তো ইয়াতে লিখা আছে অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কৰিব লাগিব ডিবিটি লিংক, অন্যথা আঁচনিত নাম থাকিলেও নাপাব পাৰে পৰৱৰ্তী কিস্তি ধন একাউণ্টত। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কিন্তু কৰিব লাগিব ডিবিটি লিংক। তো ডিবিটি লিংক কেনেকৈ কৰিব লাগিব আপোনালোকে যদি এই বিষয়ত সবিশেষ জানিব বিচাৰে তেন্তে এইটো ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম আছে সেই সকল মানুহে কেনেকৈ ডিবিটি লিংক কৰিব। তাৰপিছত দ্বিতীয় নম্বৰত আহিল আধাৰ কাৰ্ড আৰু পান কাৰ্ড। তো আধাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ এখন আপডেট আহিছে। ইয়াতে লিখা আছে যিসকল মানুহৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে সেই সকলো মানুহে কৰিব লাগিব এই কামটো হ'ল আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ লিংক। আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নকৰা সকলে পৰিব পাৰে বিপদত। তো আধাৰ কাৰ্ড আৰু পান কাৰ্ড সকলো মানুহৰে আছে। আধাৰ কাৰ্ডৰ লগত কিন্তু পান কাৰ্ড লিংক কৰিব লাগিব, অন্যথা কিন্তু আপোনালোকে চৰকাৰী কাম কৰিবলৈ গৈ বিপদত পৰিব পাৰে। তো আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কেনেকৈ কৰিব পাৰে আপোনালোকে বিচাৰিলেই কিন্তু নিজৰ নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব পাৰে। তো কেনেকৈ কৰিব যদি শিকিব বিচাৰে এইটো ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তাৰপিছত তৃতীয় নিয়মটো হ'ল বাল্য বিবাহ। এইটো কিন্তু চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে। তো বাল্য বিবাহৰ ক্ষেত্ৰত কোৱা হৈছে যিসকল মানুহৰ ঘৰত ছোৱালী আছে সেই সকল মানুহে এতিয়া সাৱধান হোৱা উচিত, কিয়নো 18 বছৰ বয়সৰ তলৰ ছোৱালীক যদি আপোনালোকে বিবাহ দিয়ে তেনেহ'লে আপোনালোকৰ হ'ব পাৰে জেল। গতিকে এতিয়াৰ পৰা সাৱধান হওক। বাল্য বিবাহ লৈ চৰকাৰে কিন্তু আৰম্ভ কৰিছে নতুন আইন। এই আইন অনুযায়ী যদি আপোনালোকে 18 বছৰৰ তলৰ ছোৱালীক বিবাহ দিয়ে তেন্তে আপোনালোকৰ বিৰুদ্ধে চৰকাৰে কিন্তু আইনগত ব্যৱস্থা হাতত ল'ব। তো এয়াই আছিল আজি 3টা ডাঙৰ খবৰ। তো আজি ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ